স্বপ্ন, দুঃস্বপ্ন আৰু অন্য কিছু। কবি অজিত কুমাৰ ৰায়, আবৃত্তিকাৰ ৰক্তিম বৰুৱা। আজিকালি মই কাকো বিশ্বাস নকৰোঁ, আনকি মই নিজকো, কিয়নো মোৰ শেষ সিদ্ধান্তটো ভুল বুলি প্ৰমাণিত হৈছে। আপোনাৰো শেষ সিদ্ধান্তটো ভুল হ'ব পাৰে। আপুনিও আত্মহত্যাৰ আগমুহূৰ্তত নিৰ্জনতাৰ সৈতে কথা পাতি চাওক না। বীজগণিতৰ প্ৰতিটো গাণিতিক সূত্ৰই সমাধা কৰিব নোৱাৰা জটিল অংকটো কেতিয়াবা সমাধা কৰে নিৰ্জনতাই। চিনাকি ৰাজপথটোত আপোনাকো চিনাকি মুখবোৰে আমনি কৰে চাগে, মোকো কৰিছিল। 127 দিনৰ মূৰত শামুকৰ খোলাৰ পৰা যেতিয়া ওলাই আহিছিলোঁ, নিজকে এনে লাগিছিল মই ছাইপ্ৰাইজ দ্বীপৰ সেই প্ৰতিমূৰ্তিটো। বেৰৰ জলঙাই দি কোনোবাই সুহুৰিয়াই দিছিল, তুমি উন্মাদ। তথাপি মই এটা আত্মহত্যাৰ বাতৰি নহওঁ। আজিকালি মই আদ্ৰে মৰুৱা, ছেমুৱেল স্মাইলছ, VS নাইপলৰ ভাষাবোৰ বুজি পাওঁ। সিহঁতে নাজানে পাবলো পিকাচো, লিওনাৰ্ডো দা ভিঞ্চি বা নীলপৱন বৰুৱাৰ ছবিবোৰ মই কাৰোবাক বুজাই দিব পাৰোঁ। অকণো কষ্ট নকৰাকৈ আওৰাব পাৰোঁ এৰিষ্টটল কিম্বা কাৰ্ল মাৰ্ক্সৰ সংজ্ঞা। এতিয়াও হিৰুদা বা পল এলুৱাৰ কবিতাই মোৰ বুকু দুৰুল খাই আছে। তথাপি চে গুৱেভেৰা বা ফিডেল কাষ্ট্ৰৰ কথা পাতিলে মই ৰ'দৰ মুখামুখি হ'ব পাৰোঁ। ধোঁৱা বুলি কওঁতে মই নিৰ্ধাৰণ কৰিব পাৰোঁ 47 নে 56ৰ বুলেটৰ ধোঁৱা। বাগিচা বুলি ক'লে মই টোপনিৰ বাগিচাতে কৈ দিব পাৰোঁ সেয়া ৰজনীগন্ধাৰ নে খৰিকা যায়। অৰণ্য বুলি ক'লে মই সেইখন অৰণ্যৰ ঠিকনা জানো য'ত ঋতুৱে অহা পৰিভ্ৰমী চৰাইৰ সপোন জিৰায়। চুবুৰী বুলি ক'লে যন্ত্ৰণাৰ চুবুৰীত মোৰ সঘন আহযাহ, কিয়নো যন্ত্ৰণাৰ চুবুৰীত হৃদয় বৰফতকৈ আগে গ'ল। এই কথা হয়তো কোনোবা দেৱলীনা, মালবিকা কিম্বা মনালিছাই নাজানিবও পাৰে। শুনা, আজিকালি মোৰ প্ৰিয় ৰং সলনি হৈছে। তথাপি ডান্তেৰ ব্ৰিয়েট্ৰিছে ভোজমেলত পিন্ধা ফ্ৰকটোৰ বৰণ যে ৰঙা, সেই কথা মোৰ কিন্তু মনত আছে।